সফলতাৰ ভোগ গ্ৰহি তোলক। এই ভোগ কেৱল কামনাই নহয়, সিংহৰ দৰে নিজৰ লক্ষ্যত উপনীত হ'বলৈ দৃঢ় প্ৰতিজ্ঞা হওক। ৰাতিপুৱা সাৰ পোৱাৰ সময়ত সফলতাৰ কল্পনা কৰক। নিজকে ইতিহাস ৰচনা কৰিবলৈ, যিকোনো কাম কৰিবলৈ ইচ্ছুক এজন ভোকাতুৰ চিকাৰী হিচাপে ভাবক। আপোনাৰ বাবে সফলতাৰ অৰ্থ কি? ধন, খ্যাতি বা সন্মান? বুজি লওক। ইতিহাসত নিজৰ নাম উজ্বলাবলৈ বিচাৰিলে নিশ্চয় নিজৰ লক্ষ্যৰ বাবে উন্মাদ ভোকত থকাৰ প্ৰয়োজন। আপোনাৰ কঠোৰ পৰিশ্ৰম দুগুণ কৰক। ধনী আৰু সফল মানুহে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰে। গতিকে বিশ্ৰাম ত্যাগ কৰক আৰু আপোনাৰ প্ৰচেষ্টা বহুগুণে বৃদ্ধি কৰক। সফলতাৰ কল্পনা কৰক। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আপোনাৰ ভৱিষ্যতৰ সফলতাৰ কথা চিন্তা কৰক। ইয়াৰ ইতিবাচক প্ৰভাৱ পৰে। ভিৰৰ মাজৰ পৰা আঁতৰি থাকক। কেৱল কিবা এটা নিবিচাৰিব, তাৰ বাবে কাম কৰক। কাৰণ সফলতা কেৱল সেইসকলৰ বাবেহে আহে যিসকলে সেইটো বিচাৰি অত্যাধিক ব্যস্ত হৈ পৰে। মিছা সন্তুষ্টিৰ পৰা আঁতৰি থাকক। জীৱনৰ আৰাম আৰু সপোনৰ পিয়াহ এৰি দিয়ক। নম্ৰ হওক। সফলতাৰ পিছত শিকিবলৈ বন্ধ নকৰিব। সফলতাৰ পিছতো শিকিবলৈ বহুত থাকে। ইয়াৰ গন্তব্যস্থান এয়াই আপোনাৰ গন্তব্যস্থান নহয়, যাত্ৰা বুলি গণ্য কৰক। মনত ৰাখিব, সফলতাৰ পথ আৰু বিফলতাৰ পথ প্ৰায় একেই। পাৰ্থক্য মাথো আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু ভোগ। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। ধন্যবাদ।